নমস্কাৰ, মই বৰ্তমান উপস্থিত আছোঁ যোৰহাট জিলা তিতাবৰ নিচেই কাষতে টাইৰন চাহ বাগিচাৰ যি প্ৰেক্ষাগৃহ তাতে উপস্থিত হৈছোঁ। ইয়াত আমি জানিবলৈ পাইছিলোঁ সদৌ অসম ঘাটুৱাৰ সমাজৰ ৩০তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছে। আৰু ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ ইয়াত এইখন অনুষ্ঠানতে আমাৰ ঘাটুৱাৰ সমাজৰ কেন্দ্ৰীয় সম্পাদক ডাঙৰীয়া আহি উপস্থিত হৈছে। আৰু তেখেতৰ পৰা জানিব যত্ন কৰিম তেখেতে এইখন মঞ্চৰ পৰা কি আহ্বান জনাব, আপুনি কি এই বাৰ্তা দিব বিচাৰিব? নাই, প্ৰথমে পোহৰ নিউজক মই সদৌ অসম ঘাটুৱাৰ সমাজ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা বিশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। 1995 চনৰ 12 ফেব্ৰুৱাৰী তাৰিখে সদৌ অসম ঘাটুৱাৰ সমাজ নামেৰে এক সামাজিক সংগঠনৰ জন্ম হৈছিল লিগিপুখুৰী চাহ বাগিচা শিৱসাগৰ জিলাত। আৰু যিসকল ব্যক্তিয়ে অশেষ কষ্ট আৰু ত্যাগৰ বিনিময়ত সদৌ অসম ঘাটুৱাৰ সমাজ নামেৰে এই সামাজিক সংগঠনটোৰ জন্ম দিছে। আজি আমি ৩০তম এই প্ৰতিষ্ঠা দিৱসত আমি তেখেতসকলক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। তেখেতসকলৰ ত্যাগ আৰু তপস্যাক আমি সন্মান জনাইছোঁ। আৰু এই মঞ্চৰ পৰা শদিয়াৰ পৰা ধুবুৰীলৈকে য'তেই ঘাটুৱাৰসকলে প্ৰতিষ্ঠা দিৱস পালন কৰিছে তেখেতসকলক মই কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক হিচাপে বিশেষ ধন্যবাদ জ্ঞাপন কৰিব খুজিছোঁ। আৰু আজি সদৌ অসম ঘাটুৱাৰ সমাজ যোৰহাট জিলা সমিতিয়ে যি প্ৰতিষ্ঠা দিৱস আয়োজন কৰিলে তাৰ বাবে মই যোৰহাট জিলাৰ সন্মানীয় সভাপতি বুধিন ঘাটুৱাৰ ডাঙৰীয়া আৰু সন্মানীয় সম্পাদক ৰবীন ঘাটুৱাৰ ডাঙৰীয়াকো অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই মঞ্চৰ পৰা গোলাঘাট, নগাঁও, ডিব্ৰুগড় আৰু অসমৰ বিভিন্ন প্ৰান্তৰত সদৌ অসম ঘাটুৱাৰ সমাজৰ যি ৩০তম প্ৰতিষ্ঠা দিৱস আয়োজন কৰিছে মই কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক হিচাপে বয়োজ্যেষ্ঠ ব্যক্তিসকল, যুৱ বন্ধুসকল, জ্যেষ্ঠ নাগৰিকসকল আৰু সমগ্ৰ অসমবাসীক মই কৃতজ্ঞতা জ্ঞাপন কৰিব খুজিছোঁ। আৰু আমি সদৌ অসম ঘাটুৱাৰ সমাজে একতাৰ এনাজৰীৰে আমি অদূৰ ভৱিষ্যতে আগবাঢ়ি যাম। সমাজখনক অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক সামগ্ৰিকভাৱে আমি বিকাশ কৰি সমাজখনক কিদৰে সময়ৰ সৈতে খোজ মিলাই লৈ যাম আজিৰ এই মঞ্চৰ পৰা মই এই আহ্বান কৰিছোঁ। আৰু যিসকল ব্যক্তিয়ে অশেষ কষ্ট আৰু ত্যাগৰ বিনিময়ত এই আমাৰ আজিৰ কাৰ্যসূচী সফল কৰিলে তেখেতসকলকো মই আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিব। বিশেষকৈ মোৰ সমগ্ৰ অসমৰ জিলাতে মোক নিমন্ত্ৰণ আছিলে, কিন্তু মোক গোলাঘাট জিলা আৰু যোৰহাট জিলা আৰু নগাঁও জিলা আৰু ডিব্ৰুগড় জিলাক বিশেষভাৱে মোক আহ্বান জনাইছিলে, মানে তেওঁলোকে উপস্থিত হ'বই লাগে বুলি। কিন্তু বিশেষকৈ মই অলপ বিশ্বনাথ চাৰিআলিৰ পৰা আহিব লগা হোৱাত মই বিশেষকৈ নগাঁও জিলাত পতাকা উত্তোলন কৰি আহিলোঁ। আৰু অলপ পলমকৈ হ'লেও মই গোলাঘাট জিলাত সোমাই যাম বুলি ভাবিলোঁ, কিন্তু গোলাঘাট জিলাতো সোমাই যাব নোৱাৰিলোঁ। আৰু সেইটো কাৰণে মই গোলাঘাট জিলাৰ সমূহ বিষয়ববীয়া বা ঘাটুৱাৰ সমাজৰ তেওঁলোককো আৰু ডিব্ৰুগড় জিলা বিষয়ববীয়াসকলৰ পৰা এই মঞ্চৰ পৰা ক্ষমা খুজিছোঁ, তেওঁলোকৰ মঞ্চত মই উপস্থিত থাকিব নোৱাৰাৰ বাবে। আৰু কেন্দ্ৰীয় সাধাৰণ সম্পাদক হিচাপে তেখেতসকলক যেন মোক ক্ষমা কৰে। আৰু মই পুনৰ কওঁ, সদৌ অসম ঘাটুৱাৰ সমাজৰ ধুবুৰীৰ পৰা শদিয়ালৈকে য'তেই ঘাটুৱাৰ সমাজে আজি ৩০তম 30 বছৰৰ যিটো প্ৰতিষ্ঠা দিৱস আয়োজন কৰিছে মই কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা তেখেতসকলক আন্তৰিকতাৰে অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু যিসকল ব্যক্তিয়ে অশেষ কষ্ট আৰু ত্যাগৰ বিনিময়ত 1995 চনৰ 12 ফেব্ৰুৱাৰী তাৰিখে আমাৰ ঘাটুৱাৰ সমাজখন গঢ়ি থৈ গ'ল তেওঁলোকক মই পুনৰ শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। ধন্যবাদ। নিশ্চয় সকলোখিনি কথা তেখেতে সুন্দৰকৈ বিৱৰি কৈছে। বৰ বিশেষ ক'বলগীয়া নাই এইখন সমাজক লৈ। আমি দেখিবলৈ পাইছিলোঁ এইখন অনুষ্ঠানতে আমাৰ তিতাবৰ শাখাৰ আচ্ছাৰ বিষয়ববীয়া আহি উপস্থিত হৈছে। তেখেতৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰিম। প্ৰথমতে আপুনি ইয়াত উপস্থিত হৈ কি অনুভৱ, কি ক'ব এই সমাজখনক? সঁচাকৈ আহি ইয়াত মানে এনেকুৱা পিছপৰা অঞ্চলত এটা নাগালেণ্ড দাঁতিকাষৰীয়া অঞ্চলত তেওঁলোক ঘাটুৱাৰ সমাজে নিজৰ প্ৰতিষ্ঠা দিৱসটো উদযাপন কৰাৰ কাৰণে এটা ইয়াত চিন্তা কৰিলে, তাৰ কাৰণে মই ঘাটুৱাৰ সমাজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াত সঁচাকৈ ঘাটুৱাৰ সমাজক আহি সঁচাকৈ আগৰ তুলনাত সঁচাকৈ ঘাটুৱাৰ সমাজে আগবাঢ়ি গৈছে, সেই মানে মনোভাৱ হৈছে। ইয়াত সকলো যোৰহাট জিলাৰ বিভিন্ন আঞ্চলিকৰ পৰা আহি ইয়াত অনুষ্ঠিত হৈ উলহ মালহেৰে তেওঁলোক পালন কৰিছে। সঁচাকৈ আনন্দিত এটা উখল মাখল পৰিৱেশ দেখা পাইছোঁ। ধন্যবাদ। আইৰন চাহ বাগিচা আমি আজি যে প্ৰতিষ্ঠা দিৱস এই আজি খবর পাই আইকে मैं बागान में आज जेहेतु हमने के घाटुआर समाज के जिहे हमने के संख्या जिगला समाज गला जमा हुए है देखे के खूब भल लगले कार संख्या गला जाते खूब एरकम हमने के समाजटा जाते आगुआई जाए बोल के हमने खूब भल रख के आशा रख के আজি যেহেতু আমার
প্ৰতিষ্ঠা দিৱস ঘাটোৱাৰ সমাজৰ 12 ফেব্ৰুৱাৰী তাৰিখে পতা হয়। আৰু যিহেতু আমাৰ যোৰহাট জিলাৰ সভাপতি সম্পাদকে যি ব্যৱস্থা গ্ৰহণ কৰিলে মই নথৈ মানে আনন্দিত হৈছোঁ। আৰু উল্লাহ মালহেৰে যি আজি অনুষ্ঠানটো গঢ় দিবলৈ পাৰিলে এই ক্ষেত্ৰত মই সম্পাদক আৰু সভাপতি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ ঘাটোৱাৰ সমাজৰ বিষয়ে সন্মানীয় আমাৰ কেন্দ্ৰীয় সম্পাদক মাননীয় হৰেণ ঘাটোৱাৰে যি বক্তব্য আগবঢ়ালে, যিহেতু আমাৰ সমাজখন জাগৃত হ'ব লাগে, শিক্ষিত কৰি তুলিব লাগে এই বুলি যি মন্তব্য দিলে আৰু সমাজখনৰ বিষয়ে সঠিক সিদ্ধান্ত লোৱাত আমি আগবাঢ়ি যাব লাগে। আৰু আমাৰ ঘাটোৱাৰ সমাজৰ অদূৰ ভৱিষ্যতে ল'ৰা ছোৱালী যদি শিক্ষিত কৰি নুতুলে তেতিয়াহ'লে আমাৰ সমাজখন নিশ্চয় পিছ পৰি থাকিব। তো সেয়ে মই ঘাটোৱাৰ সমাজৰ সমূহ বিষয়ববীয়াক আৰু মা দেউতাকো অনুৰোধ কৰিছোঁ যাতে আমাৰ ঘাটোৱাৰ সমাজৰ ল'ৰা ছোৱালীক শিক্ষিত কৰি তোলে আৰু আগবঢ়াত অৰ্থনৈতিক সামাজিক আৰু ৰাজনৈতিকভাৱে যি পদক্ষেপ ল'ব লাগে সম্পাদক মহোদয়ে ইতিমধ্যে কৈ গ'ল। এই ক্ষেত্ৰত আমাৰ মানে চেণ্ট্ৰেলৰ বিষয়ববীয়াসকলেও সহযোগিতা আগবঢ়াব। তো মই মা দেউতাক আৰু সমাজখনক মই বিশেষভাৱে অনুৰোধ জনাইছোঁ যাতে এই ক্ষেত্ৰত সহযোগিতা কৰে। আৰু সেয়ে মই আমাৰ এই ঘাটোৱাৰ সমাজৰ যি অনুষ্ঠানটোত উপস্থিত সঁচাকৈ ভাল লাগিছে। আশা ৰাখিছোঁ এই অনুষ্ঠানটো সকলো দিশৰ পৰা আগবাঢ়ি যাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰাৰ আশা ৰাখি মই বিদায় লৈছোঁ। ধন্যবাদ।